মাফ কৰি দিব মই দেখা নাই ভুলতে গৈছিল কিহৰ বাপে কি হৈছে যাওকচোন আপুনি যাওক পানীহে গৈছে আৰু একো হোৱা নাই গৰীব ল'ৰা এটা কাম কৰি আছে হা আৰু যাওক আপুনি যাওক এনেকুৱা ভুল দুবেলা নকৰিবা না নহ'ব পানীহে গৈছে আপোনাৰ ৰমজান নেকি ৰমজান হাজিৰা লাগিছিল না এদিন মোৰ পোৱাল উঠাব লাগে হ'ব দিয়ক পইচা এডভান্স লাগব নেকি নালাগে কিবা নালাগে আজি মোক পইচা পানী মাৰিছোঁ কিন্তু পুৰা এয়া মই 12টাৰ পিছত যাব পাৰিম আচ্ছা হ'ব দে তুমি যেতিয়া সময় পোৱা বন্ধ কাম মই পানী মাৰিব লাগে এতিয়া ঠিক আছে তুমি যেতিয়া সময় পোৱা যায় কিনি কালি কামটো পোৱালটো উঠাই দিবা দাদা পানী মাৰা হ'ল ৰমজান কালি অলপ সোনকালে পানী মাৰিবা হা ঠিক আছে দাদা ঠিক আছে মাৰি বাহি ঘৰত আছে নে আহিলো কিবা খাব বনাইছে নে আছে যদি দিয়াচোন মুভিটো কোনে আনিছে পাহৰিয়ে গৈছো আজি মা আহিছিল গম পাইছা কালি যে ৰোজা মায়ে মুৰ্গী এটা আৰু লগতে উখোৱা 1 কেজি লৈ আহিছিল ৰাতিছে হয় নেকি পিছে মায়ে কিবা খোৱা নাই ভাত খাব ক'লো নহয় নাখালে চাহ খাই গৈছে ভালে হ'ল মুৰ্গীটো দি গৈছে ৰাতি চেৰিৰ কাৰণে ভালে হ'ল আদা নৰসিংহ নাই নহয় মাংস বনাবলৈ হয় নেকি এতিয়া ভাল লাগিল নহয় মই যিখিনি পইচা পাইছিলোঁ আজি বজাৰ কৰোঁতে শেষ কৰিলোঁ তেতিয়াতো পইচা নাই মোক না জয়ন্ত দা কামৰ কাৰণে মাতিছে এডভান্স দিব খুজিছিল মই নানিলোঁ এটা কাম কৰোঁ মই কিবা খাই কেনে জয়ন্তৰ পৰা এডভান্সখিনি লৈ আহোঁ বজাৰখিনি কৰি আনিব পাৰিম ঠিক আছে পিছে মই আহোঁ শুনাচোন অলপ সোনকালে আহিবা হ'ব দিয়া মানে আপুনি কি ক'ব বিচাৰিছে দাদা আপুনি মানে কি ক'ব বিচাৰিছে মানে একো নহয় আপুনি দেখোন ক'লে ইয়াতে কি কৰি আছো আমি খা ভাই তহঁতে যি ইচ্ছা খাইতো ৰমজান আহি আছে তহঁতৰ সকলোৰে মুখত তালা লাগি হ'ব দিয়ক এনে গাৰ্লফ্ৰেণ্ডে মাথা খাই আছে ইয়াতে আপুনি মাথা খাব নালাগে যাওক আপুনি য'ত যাই আছে তহঁতৰ খাৱা বন্ধ কৰিব লাগিব আবে কি বকি আছে আপুনি যাওক না ঐ কোন ৰমজানৰ কথা কৈছিল দেই নাজানে কোন ৰমজান আবে কোন ৰমজানে খাৱা বন্ধ কৰিব আমাৰ বে কোন ৰমজানে খাব বন্ধ কৰিব আহকচোন আহিব দে ইয়াত ৰচোন অলপ বোলে আহি আছে চাওঁ ৰমজান কি খাৱা বন্ধ কৰে সেইটো কি খাব বন্ধ কৰিবহি চাই ল'ম এটা বচোন বাইকত কিছু সময় পিছত ঐ চাইছোৱাচোন কোনোবা আহি আছে ইয়ে ৰমজান হ'ব পাৰে চাগে ঐ এইফালে শুনচোন যদি ৰমজান হয় তোৰ নাম সঁচাই আৰিফ ন যদি পিছত গম পাওঁ ৰমজানে বুলি মুণ্ডা ছিঙি যাব যা এতিয়া ঘৰত যা ঐ আহি আছে বোলে ৰমজান মিছাটো কোৱা নাই সি নাজানো ভাই ঐ এই গাঁৱৰ আমাৰ ছেক্ৰেটাৰী নহয় নেকি ৰমজান কোন ৰমজান ছেক্ৰেটাৰী বেকেলা আহিব দে না চাই লওক ছেক্ৰেটাৰী হওক কি হওক আমাৰ সেৱা কিয় বন্ধ কৰিব লুঙি পিন্ধাটো হ'ব পাৰে আপোনাৰ নামটো কি দাদা নাম কওকচোন ৰমজান কি অভদ্ৰামী হৈছে মানে কি অভদ্ৰামী নকৰিব আপুনি কি অভদ্ৰামী আপুনি আমাৰ চিক্ৰেট চাধা বিৰি খোৱা কিয় বন্ধ কৰিব আপে কিয় মানে কৰিব আপুনি আমাৰ খোৱা বন্ধ কৰিব আমাৰ কি হ'লে তন্ত্ৰ কি হ'ল আমাৰ গাঁৱৰ ইমান
তুমি এই ল'ৰাটোক কিয় মাৰিছা আপুনি দেখোন ক'লে আমাৰ মানে মুখত তলা লগাব এই ৰমজান আছে লালো এই ৰমজান বুলি কি এইটো কি ৰমজান মাৰিব লাগে নেকি ইমান ভাল ল'ৰা আমাৰ গাঁৱৰ আপুনি দেখোন ক'লে মানুহজন আহি আমাক বুজালে যে ৰমজান মানুহৰ নাম কোৱা নাছিল, ৰমজান মাহৰে নাম কৈছিল। তাৰপিছত ৰমজানক আমি চিকিৎসা কৰিবলৈ কিছু টকা দিলোঁ আৰু ঠিকনা ল'লোঁ।